পুৰস্কাৰবিলাক এইটো 1 নম্বৰ পুৰস্কাৰ তাৰপিছত ইফালে আছে 9 নম্বৰ পুৰস্কাৰ অলপ ঘূৰি আছোঁ তো ধনজিত কেনে লাগছে চাই কেনে ভাল লাগছে না আৰু ইফালে আপোনাৰ কৃষ্ণৰ অৱতাৰবিলাক চব আছে ইফালে ব্লগ দেখি আছোঁ वेलकम बैक टू माय यूट्यूब चैनल ভিডিঅ'ৰ লগত তো গাইছ আমাৰ ইয়াত চলি আছে গোপূজা মানে পশ্চিম চামতত চলি আছে গোপূজা তো আজি আমি চাব যাম আৰু গোপূজাৰ এইবাৰ হীৰক জয়ন্তী চলি আছে তো হীৰক জয়ন্তীত কেনেকুৱা কি কৰিছে মানে এইবাৰ অলপ ডাঙৰকৈ হৈছে অন্যবাৰতকৈ তো আজি আমি চাব যাম তো গধূলি এপাক ওলাই যাম চাম বুলি আৰু আপোনালোককো দেখাম তো গাইছ ভিডিঅ'টো আপোনালোকে চাই থাকক তো বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক টাইম আমি আৰু অলপমান আছে তো ধুনীয়াকৈ যাম আমি গোপূজা তো তাকলে যাই আপোনালোকক দেখাইছোঁ এইফালে আপোনালোকে লাইট দেখা পাইছে মানে আমি আৰু পূজাৰ খোলাত সোমামে আৰু অলপমান আছে এই মাত্ৰ এই গাড়ী যি লাইটৰ বট দেখছি তাতে আগত সেইখিনিহঁতৰ তো এতিয়া আমি তালৈকে যাওঁ আৰু পূজাৰ খোলাখন আপোনালোকক দেখাম আৰু আপোনালোকে গেটখন দেখা পাইছে তো আমি পূজাৰ খোলা আহি পালোঁ তো এতিয়া আমি ভিতৰ পিনে যাওঁ তো ভিতৰৰ ফালে কেনে হৈছে দেখাওঁ আৰু আগৰ পিনে মন্দিৰটো দেখা পাইছে আপোনালোকে আৰু ভিডিঅ'টোৰ সিহঁতৰ মানে ভিডিঅ'ৰ চাউণ্ডটো গোটেই কমাই দিছোঁ আৰু ভইচ অভাৰ দিছোঁ কাৰণ এই মানুহ হাল্লা আৰু মাইকৰ হাল্লা চাল্লা আহিছে সেইকাৰণে চাউণ্ডটো কমাই দিছোঁ আৰু আগতে মন্দিৰটো চাব পাৰে আৰু আজি ভিডিঅ'টো অলপ শ্বৰ্ট হ'ব দিয়ক আৰু এতিয়া আমি মন্দিৰৰ প্ৰাংগণত প্ৰৱেশ কৰিম তো এইখন মেইন গেট আপোনালোকে চাব পাৰে নতুনকৈ বনাইছে এইখন গেট এতিয়া আমি ভিতৰত যাওঁ তো এইফালে আপোনালোকে চাব পাৰে মন্দিৰৰ প্ৰাংগণ আৰু এইটো মন্দিৰ আপোনালোকে মন্দিৰটো চাই লওক তো এতিয়া আমি অলপমান ঘূৰি ফুৰি আপোনালোকক দেখাওঁ আপোনালোকে চাই থাকক আৰু এইফালে মূৰ্তিবিলাক দিছে আপোনালোকে চাব পাৰে আৰু এইফালে নাম প্ৰসংগ চলি আছে নাম কংসবধ আৰু এইফালে চলি আছে থিয়েটাৰ তো এখন থিয়েটাৰেই থিয়েটাৰ চলি আছে এইফালে অভিনন্দন থিয়েটাৰ তো আমি অলপ ইফালে আহিলোঁ পিছাম থিয়েটাৰৰ গেট আছে সেইটো ভালে আছে গেট আপোনালোকেতো ভিডিঅ' মই মুখখন দেখা নাপায় দিয়ক বেছি ধুনীয়া মানুহ আছে মানে মুখখন দেখি ভিডিঅ' বনাব অলপ লাজ লাগে তো সেইকাৰণে অলপমান বেগকে মানে এতিয়া ভিডিঅ'টো বনাই আছোঁ আৰু মুখেদি কিবা কিবি কৈ আছোঁ দিয়ক আৰু এতিয়া আমি এইফালৰ পৰা যাই আছোঁ তো এতিয়া আৰু যাওঁ সন্মুখৰ ফালে তো তাতে যাই কিনে দেখা আৰু বলক অলপমান চব পিনে মূৰ্তি দিছে এনেকৈ কৃষ্ণৰ আৰু এইখন আমাৰ পৃথিৱী তো আমাৰ এনেকৈ চন্দ্ৰযানখন যাই পাইছে জোনবাই ইছৰো ছাকচেছফুলি লেণ্ড হৈছে জোনবাইত তো এইফালে দিছে এখন ধুনীয়াকৈ বনাই এইখন আৰু এইখিনি 10 অৱতাৰ তো আপোনালোকে চাব পাৰে এইকেইটা ইয়াত আছে চব মৎস্য অৱতাৰ কাছ অৱতাৰ নৰসিংহ অৱতাৰ ৰাম কৃষ্ণ চব আছে আৰু গাইছ এইফালে আছে দৈৱকীৰ বিবাহ আৰু এইফালে যোগমায়াৰ দ্ৰব্যবাণী এইফালে আৰু এইফালে আছে কৃষ্ণ 10 অৱতাৰ আৰু এইফালে কংসৰ কাৰাগাৰ এইটো এয়া আৰু এইফালে এইটো আছে বসুদেৱে লৈ যোৱা কৃষ্ণক আমি অলপ ঘূৰি আছোঁ তো ধনজিত কেনে লাগছে চাই কেনে ভাল লাগছে না আৰু এইফালে আপোনাৰ কৃষ্ণৰ অৱতাৰবিলাক চব আছে এইফালে এই ধৰক আৰু অলপমান ঘূৰিছোঁ আৰু কালিয়া দমন তো এইফালে কলীয়া নাগৰ দমন আৰু শ্ৰীকৃষ্ণৰ মোহিনী ৰূপ এয়া আৰু গাইছে এইফালে বৃন্দাবন আছে তো এইখন বৃন্দাবন
চাৰিফালে এইফালে আছে তো গাড়ীকেইখন আছে এইফালে আছে গাড়ীকেইখন এইকেইখন সেইটো লাচিতৰ মূৰ্তি এইটো লটাৰীৰ পুৰস্কাৰবিলাক এইটো 1 নম্বৰ পুৰস্কাৰ তাৰপিছত ইফালে আছে 9 নম্বৰ পুৰস্কাৰ এইটো 9 নম্বৰ 4 নম্বৰ 3 নম্বৰ 2 নম্বৰ 6 নম্বৰ 8 নম্বৰ বাকী কেইটা ক'ত আছে গম পোৱা নাই দিয়ক এতিয়া আমি খাই আছোঁ ভাজা তো 12 ভাজা খাই আছোঁ আমি ইফালে চাওঁ জ্বালা দেখছোঁ না কিনকে লৈছোঁ ধনজিতে চাইডৰ পৰা লং ৰ'ব ইমান জ্বালা খাব নোৱাৰি তো এতিয়া খাওঁ দিয়ক চামতা চাইডৰ পৰা আহিলে এইফালে এইটো দিছে তো নাৱত যাই থকা দিছে এইটো তো এইফালে এইখিনিত আৰু গাইছে এইফালৰ পৰা চামতাৰ পৰা আহা আৰু এইফালে আপোনাৰ আমাৰ চাইডৰ পৰা বেলচৰৰ পৰা আহা এইফালে এই ভাইটিটোৱে বোলে এটা ফ্লিপ এটা মাৰে তো আপোনালোকক দেখাং বা চাই লওক আপোনালোকক আৰু আজি ভিডিঅ'টো চিম্পুলকৈ বনালোঁ জিংকে পাৰো সেনেকৈ দেখালোঁ মানে মানুহ বহুত তো অলপমান জিংকে পাৰো দেখালোঁ তো সেয়ে আছিল আগত ভিডিঅ'টো গৌবুজা চাগে ওলাই আহিলোঁ এতিয়া ঘৰ যাব আহিছোঁ তো ভিডিঅ'টো শেষ কৰাৰ কাৰণে ৰখিছোঁ ইয়াতে তো গাইছ লগ পাম নতুন ভিডিঅ'ত নতুন জেগাত যদি ভিডিঅ'টো আপোনালোকে চাই আছে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেল নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰি নাযাব তো লগ পাম নতুন ভিডিঅ'ত তেতিয়ালৈ বাই বাইটো দিয়া বাই জয়ন্তী সেই বুলি তো এতিয়া আমি চামতাত চলি আছে গৌবুজা তো আজি তো গাইছ এটা ভিডিঅ' আজি শেষ তো লগ পাম এটা নতুন ভিডিঅ'ত